নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া লৈ লৈছোঁ মই কচুথুৰ দেখিছেনে কচুথুৰখিনি মই এতিয়া কি বনাম আপোনালোকে নিশ্চয় গম পাব ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাব বুলি আশা কৰিলোঁ এয়া লৈ লৈছোঁ কচুথুৰৰ একেবাৰে কোমলীয়া অংশখিনি কলপাত এখিলা লৈ লৈছোঁ কলপাতখিলা অকণমান গেছত লেৰিলাই লৈছোঁ আৰু এই টেঙাবিধ আপোনালোকে দেখিছেনে এইবিধ হৈছে বাঁহগাজি টেঙা আমি বাঁহগাজি টেঙা বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন দেই বহুতে কচুথুৰ বিলাহী এনেকৈ পাতত দি খাই নহয়নে মই আজি এই টেঙাবিধৰ সৈতে পাতত দিম ইয়াতে নহৰু কেইফুটামান আৰু জলকীয়া ৩-৪টামান দি দিছোঁ খুব ভাল লাগে এই শাকবিধ বনৰীয়া শাক বুলিয়ে ক'ব পাৰি জংঘলত খুব থাকে মাছৰ লগতো খুব খাই ভাল লাগে আৰু খালীকৈও এই শাকবিধক পাতত দি খাই ভাল লাগে এয়া মোৰ টোপোলাটো এয়া বান্ধি হৈ গৈছে এনেকৈ ধুনীয়াকৈ বান্ধি লৈছোঁ এয়া ৰেডি হৈ গ'ল এতিয়া গেছটো অন কৰি দিছোঁ টাৱাখন পাতি দিছোঁ আপোনালোকে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব এতিয়া টোপোলাটো এনেকৈ দি ঢাকন এখন মাৰি দিম এয়া 5 মিনিটমানৰ পিছত এয়া ঢাকনখন দাঙি চাইছোঁ দেখিছেনে এটা ছাইড মোৰ সিজিয়ে গৈছে এতিয়া টোপোলাটো লুটিয়াই দিছোঁ এতিয়া আকৌ ঢাকনখন মাৰি সিজিবলৈ দিম এয়া এইটো চাইডেও সিজি গৈছে এতিয়া নমাই ল'ম এতিয়া ঠাণ্ডা হোৱাতে এয়া টোপোলাটো খুলিছোঁ দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে এনেকৈ কচুৰ পাতত দি খাই খুব ভাল লাগে বিশেষকৈ এই টেঙাবিধৰ লগত বেছি ভাল লাগে খাই এনেকৈ আপোনালোকে বনাই খাব খুব ভাল লাগে আৰু কচুথুৰ পাতত দিতো সকলোৱে নিশ্চয় খাই ভালেই পায় নহয় জানো ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ আৰু অকণমান মিঠাতেল দি দিছোঁ বাকী মই একো দিয়া নাই ইয়াতে নহৰু আৰু জলকীয়া দিছোঁ এইখিনি এতিয়া ভালদৰে এনেকৈ পিটিকি লৈছোঁ কচুথুৰৰ পিটিকা যদি পাওঁ ভাত মানে বহুত খাব পৰা যায় নহয়নে এইফালে এয়া মোৰ ৰেডি হৈ গ'ল আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে বাৰু জনাবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ তেন্তে আজিলৈ আহিছোঁ